আৰু মজা কুকুৰটো বহি আছে বা ঠিক না ঠিক কি খবৰ নিশ্চয় ভালে আছে তো আহি গ'লো এটা অন্য এটা ভিডিঅ' লৈ তো আজি ৰাতিপুৱা ঘৰ গৈ আছোঁ মানে বৌ ঘৰৰ পৰা মানে বাছ কি বাছ কয় ল'ৰাটো অইল ইণ্ডিয়া লিমিটেড কি এইবোৰ নাজানো যেনিবা একো ভালকৈ নাজানো আৰু পখালি খান হয়তো বেছি দেখিছে নে ভিউ দেখোন চাওঁ না বাগানে বাগান ৰাতিপুৱা এইবোৰ ভিউ দেখি পালে মানে কিবা এটা ভাল লাগে মানে কিবা এটা কি ক'ম আৰু তো 5:30 আছে কৈছে এতিয়া 5 লগ চক পাওঁ নাপাওঁ এইফালে ট্ৰেইনৰ কথা আছে ট্ৰেইনটো পাই যাম বাৰু বহুতকেইটা আছে খালি এতিয়া আমি বাছখন পাওঁ নাপাওঁ সেইটোহে পালেই হয় আৰু ৰাতিপুৱা দেখিছেনে মন চন উঠা নাই ঘৰত আমি গৈ আছোঁ ৰাতিপুৱাই চোৰৰ নিচিনাকৈ গৈ আছোঁ চোৰ অৱস্থা বেয়া হৈ আছে হ'লেও আহিছিলোঁ আৰু বৌ ঘৰত ফুৰিবলৈ ধেমাজি কি কয় ধেমাজি থৈত দুলীয়াজন হে ব্ৰ কেনেকুৱা লাগিছে সিহঁতৰ খং উঠি গৈছে ঘৰ যাব পৰা নাই তোৰ লগত নাহোঁ আছে আজিৰ পৰা লাইফত নাযাওঁ কৈছে ক'ৰবালৈ মই কি জানো হয় নাই এনেকুৱা দূৰ হ'ব বুলি বৌ ঘৰ ফাৰ্ষ্ট টাইম আহিছোঁ আৰু নাজানো কালি যাম বুলি ওলালোঁ সন্ধিয়া মানে কি ক'বা আৰু जो भरोसा वाले होती वही भोसड़े वाले होते हैं बोलता है ना মানে কি হ'ল কথাটো আমি যাবলৈ গাড়ী যাবলৈ মানে ষ্টেচনলৈকে ফোন কৰিলোঁ আৰু ড্ৰাইভাৰক তো ক'লে হ'ব ওলাই থাকা মই গৈ আছোঁ তোমালোকে ওলাই থাকা আমি বেগ চেগ লৈ ৰেডি আৰু আহিম কৈছে আৰু কিনো পইচা পালেনো কোনে নাযাব হয় নাই তো সেইকাৰণে ভাবিছোঁ সঁচাকৈ যাব আৰু মই ফূৰ্তিত আছিলোঁ চব ফোন কৰিছোঁ ওলাই কৰি নাযাওঁ নহয় ভাইটি বোলে বেয়া নাপাবা এনেকুৱা খং উঠিছে কি ক'ম আৰু গম পাইছে নহয় এনেকুৱা টাইমত আপোনালোকক এনেকুৱা লাগিব আপোনালোকে কওকচোন যদি জাম কৈ নাযায় আৰু সেইটো মানে এনেকুৱা ফাল্টু সকল না কি ক'ম আৰু মইতো মানুহটো মই পাগল ওচৰত থকা হ'লেতো কিবা এটা হৈয়ে গ'লতো কি ক'ব তাৰপিছত গাড়ীও ৰিজাৰ্ভ কৰিছিলোঁ মানে কি ক'ব বহুত লাগে পইচা ইমান টকা নাই ন যিকেইটকা লৈ আহিছোঁ সেইকেইটকা যদি ভাড়া কৰি গাড়ীত দি দিওঁ চেচেই হ'ব তো ক'লে আৰু ৰাতিপুৱা 10 টকাত পোৱাই দিম কৈছে 600-700 টকা জেগাত আমি ভাবিলোঁ ৰাতিটোহে থাকি দিওঁ আৰু 10 টকাত পাই যাম আমাৰ 600 পৰা 10 টকা গ'লে কিনো 590 টকা থাকিয়ে যাব কথাটো কৈছোঁ যেনিবা তো ৰাতিপুৱা যাম সেইকাৰণে ৰাতিপুৱা ওলাই আহিছোঁ আৰু এইটো কি হয় ল'ৰাকেইটা হেই চমনি এইটো কি হ'ল এই কিহৰ অফিচ নে কি নাজানো তেলৰ কিবা এইফালে বেছিকৈ আছে মানে তেলৰ হেৰি এইটো কি হয় এইটো কি বুলি কয় এই নকয় এইবোৰ সুধিলোঁ ভালকৈ কি ক'বা আৰু মনে নিদিয়ে আমাৰ নিচিনা ফাল্টুতো আমি কি ক'ব আৰু কি বুলি কয় এইটো কেম্প বুলি কয় কেম্প কিহৰ কেম্প এইটো কিহৰ কেম্প যিটো অইল ইণ্ডিয়াৰ লিমিটেড সেইটো কি ইয়াতে যাব ইয়াৰ পৰা তো আমি পাই গ'লোহি এইডোখৰে বাছ ইয়াৰ পৰাই যাব মানে ফ্ৰীত যায় মানে সদায় যায় ডেইলি সিহঁতৰ ডিউটি টাইম তো ইয়াৰ পৰাই লৈ যায়হি আৰু মানুহ চানুহ যাব হ'লে মানে অলপ দূৰ যেনিবা ষ্টেচনলৈকে তো ইয়াতে বাছ উঠিম আৰু আমি এইখিনিতে ৰৈ থাকিব লাগিব মানে ইমান দিনে একো নাই হোৱা নাই আমি যেতিয়া যাওঁ কিবা নাই কিবা এটা হয় মানে আজি ৰাতিপুৱা যাবলৈ উঠিলোঁ কেলা বৰষুণে দি দিলে মানে এনেকুৱা খং উঠিছে ন কি ক'ম আৰু ফাইনেলি বহুত দেৰি ৰখা সময়ত পিছত আহি গ'ল আৰু বাছখন ভাত চাত মিলাই লওঁ চব্জি এটা পইচা অকণ ঠিক নাই আহি পিনে মানে দিনে ৰাতি শুবলৈ নিদিলোঁ কেইদিনত বহুত মজা কৰিলে কিন্তু বেয়া পায় নে ভাল পায় নাজানো আৰু দেই আমি খোলা খুলি মানুহ হয় নে কি বলক
দুলীয়াজানত লগ পাই আছোঁ আপোনালোকক এতিয়া গাইছ বাছত উঠি গ'লোঁ মানুহ চানুহ নাযায় মানে খালী বাছ বেলেগ গৈ আছোঁ এই চাওক বাগান পিছফালে গাইছ গাড়ীখন আমি গুচি গ'লোঁ ৰখ গাড়ী নমাৰিলে আৰু বৰষুণ বেয়া দিছে কি কৰিব ৰখি লওঁ আৰু কি বৰষুণ দি দিলে যে কিয় কিয় কি হ'ব মলি নেকি অঁ যাব নেকি ষ্টেচন অঁ যাওঁগৈ সুধি আহোঁ গাড়ীখন আহক কেইটকা ল'ব সুধি ন ষ্টেচন যাব কেইটকা ল'ব 20 টকাকৈ 50 টকা ল'ব আকৌ টুকটুকি উঠি গ'লোঁ বৰষুণ দি আছে এতিয়া পামগৈ আৰু 6:18 কিমান দেৰি ল'লে আধা ঘণ্টা হৈছিলে তাত পিছত উঠিছিলোঁ নাই 18 তাত পূৰা 5:30 উঠিছিলোঁ তাত 50 মিনিট 50 মিনিট লাগিলে কি নাজানো গৈ আছোঁ টুকটুকি বৰষুণ দি আছে পেলাই দিওঁ দুলীয়াজান এইখন টাউনটো আৰু আমি গৈ আছোঁ ষ্টেচনলৈ চব বৰষুণ চাওক না কি কেনেকুৱা দিছে কি হেণ্ডিমেনটো যে ৰখাই দিছিলে চব পিকুৰিখন কিন্তু নুশুনিলে একো নাই ঠিক এনেকুৱা হ'ব লগা নাই মানে ভাল লাগিলে ড্ৰাইভাৰজনকো ভাল লাগিলে হেণ্ডিমেনজনকো ভাল লাগিলে আমাক মানে গাড়ীৰ পৰা নমাই টুকটুকিলৈকে ৰখাই দিছিলে কিন্তু নুশুনিলে কি কৰিম এনেকুৱা বহুত ভাল লাগিলে পইচা নল'লে মানে 50 টকা এটা ল'লে আৰু দিব নাপাৰিলোঁ দেখিলে যে মানুহ বহুত পাই গ'লোঁ ষ্টেচন ঘৰ যাম বহুত দিন যোৱা নাই মানে আজি ফুৰি লাগিছে পূৰা টিকেট ক'ত চাহটো খাই লওঁ ৰাতিপুৱা আকৌ খোৱা নাই পানী দালি চাহটো খাই লওঁ মানুহ দেখিছে গাড়ী কেনেকুৱা ঘৰ যাব পাম ফুৰিত মানে ঘৰ নাযাওঁ মাহী ঘৰ যাম মানে বৰ চুকত সোমাইছিলোঁ না সেইকাৰণে ভাল লগা নাই আৰু এতিয়া মাহী ঘৰ যাম না ভাল লাগিব ব'লক চাহটো খাই লওঁগৈ মানুহ চোৱা নাই হ'ব দে আহি গ'ল চাহ কি খাই ল'ৰা সেই পূৰা দিম নেকি বন এটা ট্ৰেইন চাবলৈ লাগি আছে আমাৰ চাচা এই দেখিছা আমাক খাব পৰা নাই অকলে খাই আছে ত' আমিও খাই লওঁ আৰু তাত চাহো টেষ্ট কৰি চাওঁ আৰু মজা চাহো খাই খাওঁ টেষ্টি আছে চাহটো বাৰু খাই মজা লাগে খাই লওঁ চাহটো খাই ভাল লাগিলে চাহটো বৰ টেষ্টি বনাওঁ ষ্টেচনৰ কাষতে আছে লিখা আছে চাহ আহিলোঁ চাহ বেয়া দিম কিবা এটা লওঁ কি কিবা এটা লছ জমে দি দিয়ে বেয়া বস্তু আহি গ'ল আকৌ এবাৰ আহি গ'ল খাই ভাল লাগিলে খাই কোৱা কিবা এটা কোৱা কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে ভাল লাগিছে সেইকাৰণে মই আকৌ বিচাৰিছোঁ চাহ খাই ভাল লাগিছে সেইকাৰণে দুকাপ দিব খাইছোঁ দোকানখন নাম কুকুৰটো বহি আছে বা ধুনীয়া পূৰা খা কি মোৰ এতিয়া গৈ আছোঁ আৰু টিকেট কাউণ্টাৰলৈ টিকেটটো কাটি লওঁগৈ যাম নামৰূপত মাহী ঘৰ আছে মাহী ঘৰত নামি আকৌ ট্ৰেইনত লগ পাইছোঁ গৈ বলক একদম ইয়াৰ পৰা আহি থাকে মানুহে গোটেই বহুত জাম লাগিছে ট্ৰেইনৰ থ্ৰুৰে জমিব আৰু ট্ৰেইন আহি আছে আৰু পালেহি আৰু ওচৰতে টিকেট কটা নাই হয়নে টিকেট নাই সেইকাৰণে লাইফ কিবা এটা কৰি দিয়া লাইফত ৰিস্ক ল'ব লাগিব ৰিস্ক ল'লে কিবা এটা এক্সপিৰিয়েঞ্চ নতুন এক্সপিৰিয়েঞ্চ পাম ন সেইকাৰণে আজি ৰিস্ক লৈছোঁ নে কিবা
গাইছ উঠি গ'লোঁ এইফালে চক ক'ত উঠিলোঁ এচিড নাহৰ কটীয়া পাই বুলি নাহৰ টিকেটো লোৱা নাই গাইছ ভয়ো লাগিছে ইমান ৰিক্স ল'বলৈ মন নাই বহুত পিছত আছে টিকেট কাউণ্টাৰত যদি কমকৈ ট্ৰেইন কিমান টাইম ৰখে নাজানো যদি ৰখে আৰু টিকেটটো কাটিম বুলি ভাবিছোঁ ইমান ৰিক্স ল'বলৈ মন নাই ৰিক্স ল'ব লাগে অলপ কমকৈ আমি ডবাৰ বেলেগকৈ আহি গ'লোঁ বেলেগ ডবাৰ তাৰ আহি গ'লোঁ আগে পিছে মোৰ ট্ৰেইনত যোৱা এক্সপিৰিয়েঞ্চ নাই এবাৰ দুবাৰ উঠা হৈছে মানে এনেই টিকেট কটাটো অলপ ভয় লাগি আছে সিহঁতৰ কাৰণে হ'ব লাগিছে নাজানো মোৰ কিন্তু ভয় লাগি আছে মানে কাটিলোঁ এদিন তাত মানে টিকেট কাউণ্টাৰ খোলা নাই আৰু কাটিবও লওঁ মানে দেৰি হ'ল অলপ এতিয়া মা কচম খেদি পাৰ হৈ গ'ল এনেকুৱা ভয় লাগিছিলে এইফালে গ'ল পিছফালে গ'ল বিয় ঢুকুং কৰিছিলে শান্তি একো নহ'লে নোৱাৰিলে পাৰ কি ক'বা নামৰূপ পাই গ'লে 7:30 তো গাইছ ট্ৰেইনৰ পৰা নামি দিলোঁ আমি কি এইফালে আমি এইফালে যামগৈ ন এটা মাহী ঘৰ তো বলক লগ পাই আছোঁ মাহী ঘৰত খোজকাঢ়ি আহি আছোঁ আৰু গাড়ী পাইছিলোঁ সেইখন আকৌ মিঠাই চিঠাই লোৱা নাই ন এতিয়া মিঠাই চিঠাই লৈ ল'ব লাগিব আৰু মাহী ঘৰ গৈ আছোঁ যাতে টমটম এখন ল'ম আৰু যামগৈ আৰু বেছি দূৰ নহয় ইয়াৰ পৰা 3 কিলোমিটাৰ অলপ পাই লৈ ফাইনেলি গাইছ আমি বেটেৰী ৰিক্সাৰ পৰা নামি লোৱা গৈ আছোঁ দেখিছেনে এইকেইটা তাৰ ফুৰি গৈছে এই বেগ এৰি থৈ গৈছে যাওক এই পেলাই দিওঁ নেকি এইফালে এই 5 কেজিমান হ'ব বেগটো ল'ব নোৱাৰে এইকেইটা নহয় ইমান চুষ্টি এইটো বেগ কাৰণে কাজিয়া লাগিছে কিমান ৱেটনো খুব বেছি 5 কেজি হ'ব 5 কেজিও নহয় সেইটো কাৰণে কাজিয়া চাওক কি ধুনীয়া চিনেৰী এইফালে বাগান এইফালে বাগান বাগান আৰু ৰাতিপুৱা চিধা মুখখনে ধুইছোঁ অকল দাঁত ঘঁহি চিধা ওলাই আহিছোঁ আৰু শুই উঠি ৰাতিপুৱা 4:30 এলাৰ্ম দি থোৱা আছিলে এলাৰ্ম সাৰ পাইছোঁ আৰু চিধা নাই উঠে আৰু একদম খোজকাঢ়িব মন যোৱা নাই এনেই খোজকঢ়াই আছে এইটো সেইটো চাওক এটা আছে তিনিআলি আছে মানে প্ৰথম এইফালেদি সোমালে আমি আহিলোঁ আধাটো আৰু ঘূৰি গুচি গ'লে এইটো নহয় বোলে সেইটো সিয়ে চিনি পায় এনেকুৱা ফাল্টু কৰিলে বেয়া লাগে এনেকুৱা লগৰ ক'ত পাব আৰু ভাল লাগে মানে এনেকৈ যাওঁ আৰু এনেকুৱা হৈ আছে আকৌ লগৰ আছে নাই আপোনাৰ লগত কেতিয়াবা হৈছে চাগে লগৰকেইটা এনেই মিছা কথা কয় এইফালে আহিলে এইফালে আহিয়ে আগত আছিলে চিনি কৰি আকৌ ঘূৰি গুচি গ'ল এইফালে নহয় এইফালে কি যে আৰু কি মজাক হৈ আছে তাক মই দিমহে তাক খং উঠি গৈছে আৰু চব এটা আছে ইয়াত সেইটো কৈ আছে নহয় কি ক'ম মোৰ মাথাটোৱে কাম নকৰা হৈ গৈছে তিনিআলি পালেই হ'ল এইফালে কয় আকৌ এইফালে কয় কয় মাথাটোৱে বেয়া হৈ গৈছে আৰু খোজকাঢ়ি ঠিকেতো কৈছোঁ এইফালে তোমালোকে কৈছা সেইফালে যাম বুলি এয়া মানে উল্টা কৰা হ'লে মানে ঘৰলৈ যাম বুলি গৈছিলোঁ ট্ৰেইনৰ টিকেট কাটি ৰাস্তাত স্কুলৰ মানুহ গৈ আছোঁ জমনি আছে চব চেণ্ডেল চব অৱস্থা কাঢ়ি লৈ আছোঁ আকৌ ভিক্ষাৰীকেইটা আহি গ'ল বুলি কওঁ নাই এই দেখিছা না লাজো লাগিছে তেৰে উপায় নাই বহি ল'মগৈ আৰু উপায় নাই ফাইনেলি গাইছ পাই গ'লোহি বাই বহুত দেৰি উল্টা পুল্টা কৰি এইকেইটা দিয়ক ভয়াত দি একদম আমনি লাগিলে তো আজি ব্লগটো ইমানতে যদি চাই ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব
যদি ভাল লাগিছে তেতিয়াহে কৰিব, নহ'লে নকৰিব, ডিছলাইক মাৰি গুচিয়ে যাব আৰু আনছাবস্ক্ৰাইব কৰি। তো আজিলৈ বাই বাই, আৰু পাইছোঁ মেলা ভিডিঅ'।